এই ভিডিওটো জমনিৰ হলেও দৰিদ্ৰ এজন যুৱকৰ আৰু দৰিদ্ৰ এটা সংসাৰৰ কথোপকথন আগবঢ়োৱা হৈছে। যদিহে বন্ধুসকল মোৰ চেনেলটো নতুনকৈ চাইছে, যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টাটো বজাই দিব আৰু মসৃণ হাতেৰে লাইক বটনটো টিপি দিব। পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব। সাবস্ক্রাইব কমেন্ট শেয়ার টেয়ার লাইক টাইক ফাইক বেশি কলম নাকি ফাইক কি বস্তু মই নাজানো। লেটস স্টার্ট আ ভিডিও। সৰু দেখাইছে এইটো কুকিজ মনত পৰি আছে, সেইকাৰণে কুকিজটো হাই কৰিলোঁ, দেখুৱালোঁ আৰু সৰু কালৰ কুকিজ 1 টকা আছিলে, এতিয়া 5 টকা দাম। সৰু কালত খোৱা নোপোৱা মাছ আজি পালোঁ খালোঁ। ৰব ভিডিও এইটো নহয়, আসল ভিডিও এটাই আহি আছে, চাওক বন্ধুসকল। আজি বহুত কাম আছে। হাই ভদ্ৰ, খবৰ কেনাই? আরে মধু বাবা দেখোন। আরে তুমি ইয়াতে ক'ৰ পৰা? মোৰ অফিস তাত নাছে। মইতো এইফালে সদায় ঘুটুং গাটাং অফিস যাওঁ, কিন্তু বন্ধু তোমাক সদায় দেখা পাওঁ, সন্দেহ হয় কি নহয়? বাকী কোৱা মধু বাবা, খবৰ খাতি কেনে? আছো দে আৰু তোমালোকৰ আশীৰ্বাদত। বাকী ভদ্ৰ কোৱা, মাঘ বিহু কেনাই গৈছি? বাকী মধু বাবা শুনা, আমাৰতো বিহু সকলো দিনা। ভদ্ৰ কি যে কোৱা, ধত ইমান টকা পোৱা ক'ত? টকা ভাই টকা, তাৰ কাৰণে ক'লো বিহুৰ দিনা খালো আলু পিটিকা আৰু সদায় খাওঁ আলু পিটিকা। সেইকাৰণে সদায় আমাৰ বিহুৱে বিহু, সদায় বিহু চলি থাকে। ওহো ভদ্ৰ, এই পৰিস্থিতিত তোমাৰ কি যে কম, আৰু আমিনো কেনেকৈ চলিম? আৰে তুমিতো অফিচত কাম কৰা। হয়, কাম কৰোঁ অফিচত। অফিচ দৰমহাৰ কথা কম পিছত। কৰোঁ চিকিউৰিটি গাৰ্ড, 8,000 টকা দিয়ে তাত। এই টকাৰে কেনেকৈ খাম ভাত? শুনা মধু বাবা, মই এটা তোমাক দিওঁ দিহা, নকৰিবা অনিশা। কোৱা ভদ্ৰ কোৱা, তোমাৰ কথাটো হ'ব মানি লোৱা। সোনকালে বিয়াখন পাতা। কিয় মানুহৰ ওচৰত হাত পাতা? ভদ্ৰৰ যে কথা, হাতত নাই ধন, সেইকাৰণে হৈ আছো কণ, বৰ হবালৈ মন। শুনা মধু বাবা, বিয়া পাতিলে হবা 2জন, কাম কৰিবা 2জনে, টকা থাকিব ঘৰে বাহিৰে। ভদ্ৰ, তোমাৰ অংকৰ ফল কেতিয়াও নহয় নিষ্ফল। এতিয়া লগ কৰিছোঁ 1জনে, নেক্সট বাৰ লগ কৰিম 2জনে। তো ভদ্ৰ, তোমালৈ বহু ধন্যবাদ থাকিল। তো মধু বাবা, তোমালৈও মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আহি থকা দিনকেইটা তোমাৰ শুভ হওক। তো বন্ধুসকল, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।